The Durand Cup is the oldest in Asia in matches to be played here within Nepal Services. Shrimati Nandita Garlosa, Honorable Ministers. बुके के माध्यम से उनका स्वागत सम्मान करें. আজিৰ এই সুন্দৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া, বিটিআৰৰ সিএম প্ৰমোদ বড়ো ডাঙৰীয়া, জেনেৰেল মনোজ পাণ্ডে, আমাৰ ভাৰতীয় সেনাৰ মুৰব্বী, মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকল, বিটিআৰৰ সতীৰ্থসকল আৰু উপস্থিত ৰাইজ, আজি আমাৰ বাবে অতি আনন্দৰ কথা যে কোকৰাঝাৰত দুৰাণ কাপৰ দৰে এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল খেল অনুষ্ঠিত হৈছে আৰু এই খেলখন উদ্বোধন কৰিবৰ বাবে আমাৰ মাজত ভাৰতৰ ৰক্ষা মন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী राजनाथ सिंह डांगरिया उपस्थित हुए. मैं असम वासियों का ओर से श्री राजनाथ सिंह जी को असम का ये पवित्र भूमि में स्वागत करता हूं और उनका निरंतर मार्गदर्शन के लिए मैं श्री हमारे रक्षा मंत्री जी को धन्यवाद देता हूं. मैं बहुत डांगर दीघलिया नकौ, बड़ोलैंडर शांति और समन्वय আজিৰ এই প্ৰতিযোগিতাখনৰ মাজেৰে প্ৰকাশ পাইছে. মই ভাবো অনাগত দিনত আমাৰ ইয়াত আৰু খেলৰ এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈ উঠিব. মই আজিৰ সভাতে পুনৰ এবাৰ অহা নৱেম্বৰ মাহৰ পৰা কোকৰাঝাৰত ৰাজ্য চৰকাৰে এখন সুন্দৰ ষ্টেডিয়াম 110 কোটি টকা খৰচেৰে নিৰ্মাণ কৰিব. तार सिद्धांतर कथा मैं आको एबार घोषणा करी मैं मोर बक्तव्य सामरणी मारिछु. धन्यवाद. जय हिंद. वंदे मातरम. धन्यवाद महोदय.